অসমীয়া বুঝলি গেলা মিয়া কি তহঁতৰ শক্তি নাকি দুৰ্বাই কুকুৰৰ পোৱালি আৰু মিয়া কৰি থকা মিয়া কি তোক কি মাৰিছে নেকি পিছফালে দি অসমীয়া অসমীয়া কি কৰি গুড ইভিনিং গাইজ আজি মই বহুত আনন্দিত কাৰণ এটাই কথা আনন্দিত হোৱাৰ যে সুমি আখতাৰা নামৰ এই লংপট যিটো আছে ফালতু মহিলা তাইক মানে কি অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে কাৰণ এটাই যে অসমীয়া আমাৰ জাতিটোৰ ওপৰত মানে তাই মানে এটা অশ্লীল মন্তব্য কৰিছে আৰু সেইটো আৰু সকলোতকৈ ডাঙৰ দুখ লগা ঘটনা এইটোৱে যে মানে কি ইমানখিনি সাহস তাইৰ দৰে ফালতু ছোৱালী অসমীয়াক অপমান কৰা সাহস ক'ত পালে ক'ত আমিতো দিছোঁ না আৰু যদি আমি সেনেকৈ ওলাই মানে কি আহিলোঁ হয় গোটেই অসমীয়াই তেতিয়া কোনো এটা সেনেকৈ গেদাৰ বাচ্চা মানে কি গেদা বুলি ক'ব লাগিব গেদাক ছাপোৰ্ট কৰি হয়তো তাৰ মাক গেদা হ'ব লাগিব নহ'লে দেউতাক গেদা হ'ব লাগিব গেদাৰ বাচ্চা বাংলাদেশী হ'ব লাগে বাংলাদেশী আৰু সিহঁতক মানে বাংলাদেশত পঠাই দিয়ে ভাল সেনেকৈ যাতে নেক্সট টাইম কোনো গেদা বা গেদিয়ে আমাৰ অসমীয়া জাতিটোৰ ওপৰত সেনেকৈ অশ্লীল মন্তব্য কৰিব নোৱাৰে তাৰ কাৰণে আমি গোটেই অসমীয়া ওলাই আহিব লাগিব আজি মানে কি মানে যেতিয়াই মই ফেচবুকটো খোলোঁ তাইৰ মানে বিভিন্ন ধৰণৰ বিভিন্ন লেকচাৰ মানে কি চব কণ্ট্ৰভাৰ্চিৰ ওপৰতে মানে কি এনেকুৱা কণ্ট্ৰভাৰ্চিত সোমাই গৈছে মানে কি ভাবে কি মানে কি মই এইটো কৈ দিওঁ মই বহুত ভিউজ পাইছোঁ এইটো কৈ দিওঁ মই বহুত মানে কি লাইক পাইছোঁ হাৰে তাইৰ জীৱনটো কোনফালে যাইছে গমেই পোৱা নাই শত্ৰুতা কিমান কৰিছে কিমান ভাল কৰিছে গমেই পোৱা নাই খালি মানে কি কণ্ট্ৰভাৰ্চি আজি কণ্ট্ৰভাৰ্চি কৰাৰ ফলত অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে ভাল লাগছে কিন্তু কৰায়ত্ব কৰিলে নহয় সেনেকৈ আৰু হাজাৰটা সুমি আখতাৰা আছে সিহঁতকো যেনে কৰায়ত্ব কৰে অসম আৰক্ষীয়ে আৰু সকলোৱে ডাঙৰ কথা যে আমি গোটেই অসমীয়া ওলাই আহিব লাগিব আৰু এনেকৈ লংপট ফালতু আৰু যিমান আছে সিহঁতক মানে অসম আৰক্ষীৰ মানে কি অসম আৰক্ষীক গতাই দিব লাগিব সেইটোকে সকলো অসমবাসীক মই এটা আহ্বান যাতে সকলোৱে ওলাই আহে আৰু এনেকৈ লংপট ফালতুবিলাকক মানে কি অসম আৰক্ষীৰ হাতত দিয়ে ধন্যবাদ